মাশাআল্লাহ। এবাৰ এগৰাকী হিন্দু যুৱতীয়ে সমগ্ৰ বিশ্বৰ মুছলমানৰ বাবে কৰিলে দোৱা। মুছলমানসকলে আল্লাহক খুচি কৰিবলৈ পবিত্ৰ ৰমজান মাহত ৰোজা ৰাখে। সঁচাকৈ মুছলমানসকলৰ একতা চাই মই আপ্লুত হলো। আল্লাহৰ নামত ইমান ত্যাগ কৰি সকলো মুছলমানেই পবিত্ৰ মাহত ৰোজা ৰাখে। মই মোৰ মনৰ পৰাই কথাখিনি কৈছো। মুছলমানসকলে এমাহ ৰোজা ৰাখে, তেওঁলোকৰ নিচিনাই হ'ব লাগে। আচলতে গোটেই বছৰটো খাৱেই আল্লাহৰ নামত কিয় এমাহ ৰোজা ৰাখিব নোৱাৰো? মই ঈশ্বৰৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছো যাতে মুছলমানসকলে সুস্থতাৰ সৈতে এমাহ ৰোজা ৰাখিব পাৰে। এইদৰে কেইবাটাও গুৰুত্বপূৰ্ণ কথা কৈ সামাজিক মাধ্যমত ভিডিঅ' প্ৰেৰণ কৰিলে অনিতা শৰ্মা নামৰ এগৰাকী হিন্দু ছোৱালীয়ে। এমাহ দিনটোৰা ৰোজা ভাঙাৰ পিছত তেওঁলোকে কিবা খায়, সেইটো তেওঁলোকৰ নিয়ম। কিন্তু মোৰ মনৰ কথাটো কৈছোঁ, নিশ্চয় তেওঁলোকেতো আল্লাহৰ নামত ত্যাগ কৰে, কাৰণ গোটেই বছৰটো তেওঁলোকেতো খায়ে বা আমিও খাওঁ গোটেই বছৰটোতো। আল্লাহৰ নামত এমাহ দিন কিয় ত্যাগ কৰিব নোৱাৰে? হয়তো তেওঁলোকৰ নিয়ম এনেকুৱা। মই মানে বহুত মই ঈশ্বৰৰ শ্ৰীচৰণতো মই প্ৰাৰ্থনা জনাইছোঁ, তেওঁলোকক শক্তি দিয়ক এমাহ দিনটো ৰোজা ৰাখিবৰ কাৰণে। তেওঁলোকক বহুত শক্তি দিয়ক যাতে তেওঁলোকে সুস্থ থাকে আৰু সুস্থ শৰীৰটো লৈ তেওঁলোকে এমাহ দিনটো ৰোজা ৰাখে। সঁচাকৈ এয়া যেন এক সুন্দৰ বাৰ্তা প্ৰেৰণ কৰিলে হিন্দু যুৱতীগৰাকীয়ে। যদিও ৰোজা ৰাখিব পৰা নাই, তথাপিও ৰোজাৰ মূল্য বুজি পাই ৰোজা ৰখা মুছলমানসকলৰ বাবে কৰিলে দোৱা প্ৰাৰ্থনা।